হেল্ল' এভৰিৱান, কি খবৰ? মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি 3 মাহৰ পাছত শিৱসাগৰৰ পৰা লখিমপুৰ যাব ওলাইছোঁ, যিহেতু স্কুল বন্ধ আছে। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। এয়া আমাৰ টোপোলা টাপলিখিনি দেখিছেই নহয় ভিডিঅ'টোত। আমি এফালৰ পৰা গ'লেও টোপোলা, এফালৰ পৰা আহিলেও মানে টোপোলা, অকল টোপোলা টাপলিহে অনা নিয়া হৈ থকা হয়। মাই গড এঙুন ওলাই আছে। এতিয়া আমি ৰুমৰ পৰা ওলালোঁ আৰু এইফালে অলপ ওলাই আহিয়ে শিৱসাগৰ টাউনতে চকা চেক কৰা হ'ল। আৰু এইফালে তেল ভৰোৱা হ'ল, যিহেতু দূৰণিৰ পৰা যাব লাগিব, সেইকাৰণে তেলটো ভৰাই লোৱা হৈছে আগতীয়াকৈ। ধুনু এইফালে চাওঁ, সি মানে আগফালে নবহে, মাকৰ লগত নবহে, সি পিছফালেহে যায়, মানে পিছফালেহে বহে। এফালে দেখিছেনে, মাক বাপেকৰ লগত নবহে, ডেকা হ'ল আৰু। আগতে মাকে কোচত লৈ লৈ বহাই লৈ যাব লগা হয়, আজিকালি মানে এনেকৈ যাব লগা হোৱা নাই আৰু। পিছফালে অকলে বহিব, নিজৰ মৰ্জিমতে বহিব, শুব, বহিব। হয় নহয়, এফালে মাতি দিয়া, চাই দিয়া নাম শুই নোৱাৰে আৰু। এইফালে আমি বাপেক মাক আগফালে বহি আছোঁ, পিছফালে পুতেক বহি আছে, মানে থিয় হৈ আছে। আমি এতিয়া শিৱসাগৰৰ পৰা ওলালোহি দেই, শিৱসাগৰ টাউনৰ পৰা ওলালোঁ। এতিয়া আমি কোনফালে হৈ যামগৈ, এইফালে ডিব্ৰুগড় হৈ মৰাণ হৈ। যিহেতু সকলোৱে ঘৰৰ পৰা দূৰত থকাবলৈ গমেই পায়, ঘৰলৈ যাবলৈ পালে মানে ঘৰত যোৱা বুলি ক'লে কিমান এক্সাইটেড হয়, চবেই সেয়া গম পায়েই। আমিও এতিয়া 3 মাহৰ পিছত যেতিয়া যামগৈ ঘৰলৈ, মা দেউতাহঁতক যেতিয়া লগ পামগৈ কেইদিনমানৰ কাৰণে, তথাপিতো মনটোৱে ভাল লাগিব। কেইদিনমান চকে চবকে দেখিমগৈ, লগ পামগৈ। যিহেতু ইমান দিনে ঘৰৰ পৰা আঁতৰত আছিলোঁ, ঘৰৰ মাছ খাবলৈ পোৱা নাছিলোঁ, যিহেতু ঘৰৰ পুখুৰী মাছ খাবলৈ পোৱা নাছিলোঁ। সেইটোৱে আৰু, যিকেইদিন যাম সেইকেইদিন পূৰা দৌৰা-দৌৰি হ'ব আৰু। কেইদিনমানৰ কাৰণে যে কেইদিনমান ঘৰত থকা হ'ব, আকৌ মা ঘৰত কেইদিনমান থকা হ'ব, আকৌ তাৰে মাজতে এদিন মাহঁতক ফুৰাবলৈ নিব লাগিব, যিহেতু বহুত দিন আমিও আঁতৰত আছিলোঁ, মানে 3 মাহ দিন আঁতৰত আছিলোঁ। বহুত দিন কাকো ভালকৈ লগ পোৱা হোৱা নাই। এতিয়া তাৰে মাজতে এদিন মাহঁত দেউতাহঁতক লৈ মেলি ফুৰাবলৈ নিব লাগিব। আৰু যিহেতু স্কুলৰ পৰা বন্ধ দিছে, যিমান ফুৰাব পাৰি, ভালকৈ যিমান ৰখাব পাৰি, সেইটো নিজৰে ভাল, মা দেউতাহঁতৰো ভাল লাগিব আমাৰ লগতে যদি ফুৰিবলৈ পায়। বাৰু আপোনালোকক আমি ঘৰ পোৱালৈকে দেখাই গৈ থাকিম। এতিয়া গৈ আছোঁ, মাজতে আমি বগীবিলত ৰখিব লাগিব। বগীবিলত আমাৰ নিজৰ মানে মোৰ মামা ছোৱালীজনী আছে, বা এজনী, তাইৰ ঘৰত সোমাই ভাত পানী খাই যাব লাগিব। তাইৰ ঘৰত নোসোমালে মানে তাই বহুত বেয়া পায়, পদূলি মুখেদি পাৰ হৈ যায়, কিন্তু ঘৰত নোসোমাই বুলি তাই খুব বেয়া পায়। সেইকাৰণে এবাৰ আকৌ সোমাই যাব লাগিব। আগতেও সোমাই গৈছোঁ, ঘৰলৈ অহা যোৱা কৰিলে মাজে মাজে তাইৰ ঘৰত সোমাই যাওঁ। আজি আকৌ সোমাই যাব লাগিব, সোমাই গৈ ভাত চাত খাই যাব লাগিব। তাইক আগতীয়াকৈ ফোন কৰি থৈছোঁ কালি ৰাতিয়ে ভাত চাত বনাই থ'বলৈ। এতিয়া তাই কি বনাই নাজানো আৰু। লোকেল মাছ বনাবলৈ কৈছোঁ, মোৰ কাৰণে মাংস বনাবলৈ কৈছোঁ, নাজানো আৰু, গৈ পাইহে দেখিমগৈ কি বনাই থৈছে। এতিয়া মৰাণ পাৰ হ'লিহি, আৰু আমাৰ বেটা এইফালে টোপনি মাৰিলে, মানে টোপনি গ'ল, অলপ আগতে হ'লে বাৰু সি টোপনি। মই পিছফালে আহি ল'লোঁ। তাৰপিছত আমি বগীবিল দলঙৰ তলেদি ৰেষ্টুৰেণ্ট এখনলৈ আহিলোঁ। ইয়াতে অলপ সময় পাৰ কৰিলোঁ, মানে ল'ৰাকো খেলোৱা হ'ল অলপ। তাৰপাছত আমিও ফটো ভিডিঅ' কৰা হ'ল। আৰু এইফালে দেখিছেনে, সি জেচিপি চায়ে থাকিব লাগে অকল, মানে ইমান আমনি কৰিছে জেচিপি চাবলৈ। আৰু এইফালে ময়ো ৰিলচ বনাই ল'লোঁ। তাৰপিছত কফি খালোঁ, যিহেতু মামা ছোৱালীজনী ঘৰত ভাত খোৱা হ'বই। এইটো হয় মানে ৰেষ্টুৰেণ্টখনৰ ফ্ৰণ্টৰ মানে ভিউটো হয়, ইমান ধুনীয়া দলং। তাৰপিছত আমি তাৰ পৰা ওলাই আহিলোঁ, এয়া বগীবিলৰ ওপৰত হয়, ব্ৰিজৰ ওপৰত হয়। আমি গৈ আছোঁ। তাৰ পাছতে অলপ পিছতে মানে মেচাকি পামগৈ, মামা ছোৱালীজনীৰ ঘৰত সোমাম। আৰু এইফালে আমি ফাইনেলি পাই গ'লোহি তাইৰ ঘৰত, এয়া সিহঁতৰ চাংঘৰ। আৰু এইফালে মই মুখ হাত ধুই ল'লোঁ, আমি আহি পাই গ'লোহি। আৰু এইফালে দেখিছেনে লুকাইছে লাজতে চাওঁ। মোৰ ছোৱালী, ডাঙৰ ছোৱালী এজনী, আমাৰ জানচি। এছা মামাক খোৱা তুমি, জেঠাই বনাই দিছে টেষ্টি মামা। বা এতিয়া মাছ দিছে, জেঠাই মাছ, এইটো পাপাই কাঁইট দিছে, হেৰি কৰি দিব ৰ'বা। আৰু এইফালে আমালৈ মাছৰ জোল, ঔটেঙা মাছৰ জোল, এইফালে ভাজি, তেনেকৈ আৰু খাই বৈ লৈ অলপ ৰেষ্ট লৈ ফটো চটো মাৰি ভিডিঅ' কৰি আমি যাবলৈ ওলালোহি। আৰু এইফালে আমি এতিয়া ধেমাজি টাউন পাইছোঁহি। এতিয়া টাইম হৈছে 4:40 PM। এতিয়া
সন্ধিয়াই হ'লগৈ লাহেদি আহি আছোঁ আমি যিমান জল্দি অহা নাই মানে স্পীডত অহা নাই ল'ৰাও টোপনি মাৰি আহি আছে আৰু এতিয়া লখিমপুৰলৈ কিমান টাইম লাগে জানো কিমান টাইম লগা হয় আৰু ফাইনেলি আমাৰ লখিমপুৰ পাই গ'লোহি আমাৰ নিজৰ এৰিয়া পাই গ'লোহি এইফালে আৰু এইফালে আমাৰ মোমায়েকে উঠিলে লুকাই গ'ল এইফালে মোমায়েকে ৰখি আছিলে টাউনতে আমাৰ লগত যাবলৈ আৰু এতিয়া টাইম বাজিছে 6:50 আমি লখিমপুৰ পাইছোঁহি লাহেদি আহি আছোঁ মাজতে আমি বজাৰো কৰা হ'ল মাজে মাজে ৰখি আৰু এইফালে গৈছোঁ কিছু সময় পাছত আমি ঘৰ পামগৈ আৰু তাৰপিছত আমি ঘৰ আহি পালোহি ঘৰ আহি পোৱা টাইমকণত ভিডিঅ' কৰা নহ'লে যিহেতু বেটেৰী চাৰ্জ শেষ হৈ থাকিলে তেন্তে আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকক নিশ্চয় লগ পাম আজিলৈ বাই